বোৱাৰী অঁ তোমাক কথা এটা কৈছোঁ, বেয়া নাপাবা দেই। এইবোৰ যে তুমি যে পিন্ধি থকা পটলুনবোৰ গোটেই গাঁৱৰ মানুহে ক'বলৈ ধৰিছে আৰু কিনো পিন্ধিছে বোৱাৰীয়ে বুলি। তুমি হ'লে এইবোৰ আজিৰ পৰা পিন্ধিব নালাগে দেই। আৰু চুলি তুলিবোৰ অলপ বান্ধি থাকিবা আৰু ফুট চুট লৈ ধুনীয়া এজনী হৈ থাকিবা। ৰ'বা, তোমাক মই চাদৰ মেখেলা এযোৰ দিছোঁ, তুমি সেইযোৰ পিন্ধি ল'বা। এইযোৰ যোৱা, এযোৰ পিন্ধি ল'বাগৈ। পিন্ধিব জানা নাই পিছে? জানো। অ' পিন্ধিলোঁ। আইও, এইবোৰ কি পিন্ধিলা? হাই ইয়াত গাঁঠি। আইও, একপাক ঘূৰি দিয়াচোন, একপাক ঘূৰি দিয়া। হাই এইটো কি পিন্ধিলা? এইটো কি পিন্ধি এইবোৰ কি পিন্ধিছে? খালে এজনী আইও আদলিজনী। আপুনি কেলে হাঁহিছে? ৱাচকোট এনেকৈহে পিন্ধে। আহা, মই শিকাই দিছোঁ কেনেকৈ পিন্ধে। এতিয়াহে ধুনীয়া লাগিছে। উৰণিটো লৈ থাকিবা এনেকৈ, গম পাইছানে? আৰু উৰণিটো ল'ব লাগে বুলি দিনভৰ লৈ থাকিব নালাগে। মানুহ চানুহ আহিলে ল'বা, এতিয়া গৰমতে লৈ থাকিব নালাগে। মই কথাটোহে কৈছোঁ।